Good morning everyone. আজিৰ ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু হুইয়ে ষ্টাৰ্টিং কৰিছোঁ। এতিয়া যাওঁ তিনসুকীয়া, দেখাই থাকিম তিনসুকীয়া বজাৰ। যিসকল গৈছে সেইসকলটো চিনিয়ে পায় আৰু যিসকল তিনসুকীয়া বজাৰ দেখা নাই আজি অলপ চলপ দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব ভিডিঅ'টো।
She calls me day and night. I'm sorry, girl, you just don't make me feel right. I never meant to make you cry, you were right. Just leave me be, I'm not gonna put up a fight. And every time you wake up feeling worse and then you check the time. It's never what it feels like, just throw me a dime. If everything was good, then you would feel alive. If everything was good, then you would feel alive. Everything was good, then you would feel alive. If everything was good, then you would feel alive. Tinsukiya ahi paluhi garikhon park kori lisu tar pisote ekelage olop bazar korim bolok etia isu 135 bazar ekonot bole 135 ot pai bolok jao bitorle yes কথা বল লগ পালো মই লগ পালো এতিয়া মই অকণমান ভিডিঅ' কৰি আছোঁ দেই ঠিক আছে হেল্ল'
এয়া 135 বজাৰৰ প্ৰপাইটাৰ অ'নাৰ নামটো কৈ দিয়ক আপোনাৰ মোৰ নাম সুদীপ দে তিনচুকীয়াত থাকে তেওঁলোকৰ দোকানত আহিব পাৰিব আৰু আহক আপোনালোকে মোৰ দোকানত বহুতখিনি ভেৰাইটি চাব পাব জোতাৰ পৰা আদি কৰি কাপোৰ কানি কাপ প্লেট ছেট গিফ্ট আইটেম বহুত কিবা কিবি পাব আৰু লগতে প্লিজ আপোনালোকে এই চেনেলটো হেৰি কৰক লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক থেংক ইউ জুচ খাব নি জুচৰ দোকান বজাৰ কৰি কৰি বহুত ভোক লাগিছে ভাতটো অলপ খাই ল'মগৈ এতিয়া গোটেইকেইজনে মিলি তাৰপিছত লগ পাম হেই গাইজ কি খবৰ সকলোৰে ব্লগটো কালিয়ে আৰম্ভ কৰিছিলোঁ আৰু আজি শেষ কৰিম বুলি ভাবিছোঁ আৰু এতিয়া ৰাতিপুৱা বাজিছে 8টা আৰু আজি কি কৰোঁ কি নকৰোঁ দেখাই থাকিম চাই থাকিব ভিডিঅ'টি শেষলৈকে আৰু কালি কি বজাৰ কৰিলোঁ অলপ চলপ ক'ম আৰু ৰঙালী বিহুত সকলোৰে বাপতি হওঁ ৰঙালী বিহু সকলোৰে ভাল লাগে অলপ চলপ বজাৰ কৰিলোঁ বেলেগৰ কাৰণেও কৰিলোঁ নিজৰ কাৰণেও কৰিলোঁ কিবা কিবি এটা কোনোবাই দিলেও ভাল লাগে নিজেও কাৰোবাক দি মনটো ভাল লাগে নহয়নে বাৰু আৰু চাই থাকিব ভিডিঅ'টি শেষলৈকে আৰু যদি ভাল লাগে এটা থাম্বছ আপ দি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব বাটনটো টিপি দিব আৰু কিনাৰতে থকা বেল আইকনটো দবাই দিব চাই থাকিব ভিডিঅ'টি শেষলৈকে আমাৰ গাঁৱৰ ঘৰ আপোনালোকে হয়তো সাজৰ বিষয়ে শুনিছে আজি মোৰ শাহুমায়ে সাজ থ'বলৈ এইবিলাক ৰেডি কৰিছে তেওঁ কৈছে ভিডিঅ'টো নবনাবা দেখাব নাপায় হ'লেও অলপ চলপ দেখাই থাকিম এয়া বৰা চাউল তিয়াই থৈছে তাৰপিছত দেখাম অলপ চলপ ইফালে গাখীৰ গৰম কৰি থৈছোঁ আৰু এয়া কৰ্ণফ্লেক্স আজি ৰাতিপুৱা ব্ৰেকফাষ্ট এইটোৱে চলাই দিওঁ এইফালে মই মাছ ফ্ৰাই কৰি আছোঁ মই বনাম জিকা বিলাহী আলুৰ এখন আঞ্জা যিখন আঞ্জা আপোনালোকৰ ৰেচিপিটো নিদিলেও হ'ব সকলোৱে জানে আৰু আনফালে মায়ে জুইত দি আছে চেৱা দিছে ভাত সাজলৈও হ'ব মৃতুকৰ কাৰণে সাজ দিব আৰু দেখাই থাকিম অলপ চলপ চাই থাকিব ভিডিঅ'টো চেৱা দিয়া ভাতখিনি এতিয়া ঠাণ্ডা হ'বলৈ উলিয়াই থৈছে তাৰপিছত ইয়াত সাজৰ গুটি সানিব তাৰপাছতে আৰু ৰাখি দিব বিহুলৈ একচুৱেলি সাজ থোৱা আৰু সাজৰ সকাম কৰা মৃতুকলে সাজ থোৱা ইত্যাদিবোৰ এওঁলোকৰ ঘৰৰ পৰম্পৰা যিহেতু পুৰণা দিনৰ পৰা চলি আহিছে বৰ্তমানো মায়ে কৰি আছে আৰু ময়ো জানো বাৰু অলপ চলপ থ'বলৈ শিকিলোঁ মাৰ পৰা কিন্তু থ'বলৈ সিমানখিনি সাহস নহয় বহুতখিনি নিয়ম কানুনৰ মাজেৰে থ'ব লাগে সেয়েহে যি পাৰোঁ অলপ চলপ দেখুৱালোঁ আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে আমাৰ ৰুমৰ মেক অভাৰ চলি আছে সম্পূৰ্ণ হৈ গ'লে দেখাম আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ টিল দেন বাই বাই